বাদ দিয়ক, সব একত্রিত হওক। আমি মানুহ, আমি যদি চৰকাৰ গঢ়িব পাৰোঁ, ভাঙিবও পাৰোঁ। এইটো কোনে কৈছিল? মই কোৱা নাই। নমস্কাৰ ৰাইজ, এইটো মই মানে জুবিন দাই কৈছোঁ। আমি এতিয়া এক খবৰ হ'ল, এক খবৰ হ'ল জাতি ভেদেৰি চৰকাৰ। আমি আকৌ নতুন চৰকাৰ কৰিম। বিজেপি চৰকাৰে কি কৰিছে কি কৰা নাই এইটো আপোনালোকে জানে, ময়ো জানো, চবেই জানে। এইবিলাক পলিটিকেল চাপৰ্ট। পুলিচে এইটোৱে ক'ব, সঁচা কথা ক'লে পুলিচে এইটোৱে ক'ব। বেছিকে মই যদি কওঁ, মোক ঘুৰুলা ঘুৰুৰ প্ৰহাৰ কৰি এতিয়া জেলত লৈ যাম, বন্দুকেদি কোবাব আৰু যদি বেছিকে কওঁ। জুবিন দা এনেকুৱা মানুহ আছিল। জুবিন দা মৰাৰ পিছত এই আহিব, জুবিন দা মৰাৰ পিছত এইটো হৈছে গোটেই সমাজ একলগ হৈছে নে? জাতিভেদ আছে নেকি? মন্দিৰ নহয়তো। মই ভাষণ দিয়া নাই, পলিটিকেল লিডাৰ নহয় ভাই, মই এটা সাধাৰণ ড্ৰাইভাৰ। আহি গ'ল নে নাই? এতিয়া ৰাইজ বোলে আপোনাক মই ৰেচপেক্ট কৰোঁ, আহি আপোনাক একবাৰ ভালকে সাৱটিব দিয়ক। আৰু কিজানি আহিব নাপাব পাৰোঁ, কালি কিজানি সেইটো চবেইতো ভিডিঅ' কৰিছে, ছচিয়েল মিডিয়াত কালি আপলোড হ'ব। মই কিজানি জেলত ঘূৰাব, কি হয় মই কিজানি আণ্ডাৰগ্ৰাউণ্ড হিচাপে মৰিবও পাৰোঁ। তেনেকৈ আলফাৰ দিনত হৈছিল, নজনোৱাকৈ কোনোবা মানুহ মাৰি পেলাইছে। হ'ব এক ছেকেণ্ড ছাৰ, একবাৰ ভালকে এটা সাৱটি ল'ব দিয়ক জুবিন দাক। তাৰপিছত যি কৰে পাৰিলে মানক যি কৰে জয় জুবিন দা। সদায় আপোনাৰ আদৰ্শ, আপোনাৰ কথা আমি মানি চলি, মোৰ দৰে যদি আমাৰ নিচিনা নিয়ম ডেকা ল'ৰাবিলাকে মানি চলে বিৰাট ভাল।